আজি ড্ৰেছটো অলপমান বেলেগকৈ পিন্ধিলোঁ তাৰপিছত গা পা ধুই আহি এয়া মিনি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আজি যাম কাৰোবাক লগ কৰিব আৰু কাক লগ কৰোঁ চাবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব লাগিব ৰাতি যিহেতু মই ভাত খোৱা নাছিলোঁ সেইবাবে ৰাতি চব্জিৰ লগত ভাত খালোঁ আৰু এয়া পেহীয়ে মাছ ৰাখিছিল তাকে ভাজি থৈ যাওঁ যিহেতু হাজবেণ্ড আহিব দুপৰীয়া খাবৰ কাৰণে সেইবাবে আহি ভাত বনাব লাগিব সেইবাবে ভাজি থৈ গ'লোঁ আৰু এয়া ৰেডি হৈ গ'লোঁ আৰু এতিয়া অলপ আজি পিছে অলপমান ৰ'দ দিছে দুদিনৰ পৰা বহুত কুয়াশা পৰি আছে আৰু বহুত ঠাণ্ডা পেলাইছে তাৰপিছত এয়া গধূলো আৰু সৰুবাই আহিছিল তাকে লগ কৰিব আহিলোঁ পাৰ্লাৰত আৰু ফেচ মাছাজ কৰিবলৈ বহিছিলোঁহে তাতে হাজবেণ্ডৰ কল আহিল যে ঘৰত আৰু বোলে মেগী বনাই দিব লাগে আহি চাওঁ তাই বনাই থৈছে তাৰপিছত এনেকৈ দুটাই খালোঁ আৰু পিছত ৰাজকুমাৰ আহিলে ৰাজকুমাৰক ৰাতিপুৱাৰে ভাত আছিল তাকে ভাজি কিনে দি দিছোঁ মাছ ভাজি আছে যিহেতু আৰু এক্সট্ৰাকৈ ভাত বনোৱা নাই আৰু বায়ে জোৰ কৰি মোৰ ফেচ মাছাজ কৰি দিলে তাই পইচাটো দিলে মানে আবেলি এয়া ঘৰ ঝাৰু দি ভিডিঅ'টো সামৰিছোঁ আজিলৈ আহিছোঁ বাই বাই